মাটিটো কাৰ্বি আংলঙৰ ইছ্যু নহয়, সমগ্ৰ অসমৰ বাবে এইটো ইছ্যুটো। গতিকে এই ইছ্যুটো যাতে हेलो गुफुर नोंथांमोननि सिगाङाव आङो फिन खेबसेबाव खौरां लानानै फैबाय। नोंथांमोनाहाय नैबे भिडिअ क्लिपनि गेजेरजों नुखाबाय जानांगौ भिडिअआहाय मानि सोमोन्दै जागोन। दिनैनि नैबे भिडिअआवहाय नोंथांमोना नुदों जे खानाय हलायलायनाय एकदम हायाव उन्दुलायनानै इंब्रालायनाय माबायदि आन्दलन जाखो बियो। दा बेयाव नायदो नोंथांमोनाहाय बर'फ्रा मानि थाखाय बिदि बानायनांगौ जाखो आरो मानि थाखाय बानायखो। नोंथांमोनाहाय भिडिअखौ स्किप खालामालासिनो जोबजासिम नायलां, अब्ला नोंथांमोनाहाय बुजिजोबगोन। बेनिखायनो नोंथांमोनाहाय बे भिडिअखौ नायलांदो आरो दिनैनि नैबे भिडिअआवहाय नोंथांमोनाहाय कमेन्ट खालामदो, साबस्क्राइब खालामदो, लाइक खालामदो। কাৰ্বি আংলং বৰ্তমান অসমতে আছে, কিন্তু ইয়াত থকা যিবিলাক নেকি অবৈধভাৱে আমাৰ পিজিআৰ মাটিত যিবিলাকে নেকি বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ অভিযান কৰাটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ নীতিধাধীন যিটো নেকি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেওঁলোকৰ ইকুৱেলি এটা ডিউটি আছে, ৰেছপনচিবল আছে। গতিকে এই মাটিটো কাৰ্বি আংলঙৰ ইছ্যু নহয়, সমগ্ৰ অসমৰ বাবে এইটো ইছ্যুটো। গতিকে এই ইছ্যুটো যাতে সোনকালে সমাধান হয় সেইটো আমি বিচাৰিছোঁ। কিন্তু যদি ইয়াত কিছু সংখ্যক ভোটৰ কাৰণে যদি তেওঁলোকে তুলিৰাম ৰংহাং ডাঙৰীয়াই পিজিআৰ মাটিত অবৈধভাৱে বসবাস কৰি থকা লোকক উচ্ছেদ কৰিম বুলি যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে সেইটো প্ৰতিশ্ৰুতি যাতে সোনকালে প্ৰতিফলিত হ'ব লাগে। অন্যথা আমাৰ আন্দোলনটো তাতোকৈ গুৰুতৰভাৱে আমি কৰিবলৈ বাধ্য হ'ম আৰু তাৰ বাবে যদি কিবা এটা আমাৰ যিটো পৰিস্থিতিটো যদি গুৰুতৰ হয় তেনেহ'লে তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা আৰু সমভাৱে ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তথা ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই বহন কৰিব লাগিব। সেইটো পৰ্যায়ত চাওক, কাৰ্বি আংলং আৰু সমগ্ৰ অসমতে দল সংগঠন বুলি ক'লে অলেখ আছে, ইয়াত হিচাপ কৰিব নোৱাৰি। কিন্তু এই ইছ্যুটো যে অকল আমি কাৰ্বি ছাত্ৰ সন্থা আৰু KSYC যে আন্দোলন কৰিব লাগে সেইটো নহয়, কাৰণ ইছ্যুটো হৈছে সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজৰ বাবে বা অসমৰ ৰাইজৰ বাবে। কিন্তু কাৰ্বি আংলঙত থকা অকল কাৰ্বিবিলাকৰ যিটো দায়িত্ব নহয়, এইটো সমগ্ৰ অসমৰ ৰাইজৰ দায়িত্ব। গতিকে সেইটো আমি ৰিয়েলাইজেশ্যন কৰিবলৈ এইটো পৰ্যায়ত আমি গৈ পাইছোঁ। চেল্ফ ৰিয়েলাইজেশ্যনটো থাকিব লাগে, কাৰণ আজি অসমৰ অসমীয়া খিলঞ্জীয়াৰ ইয়াত অস্তিত্ব নাইকিয়া হ'ব ধৰিছে। আপোনালোকে চাওক, অসমৰ অসমীয়া খিলঞ্জীয়া ইয়াত যিটো নেকি অস্তিত্বটো নাইকিয়া হ'ব ধৰিছে, সেই অস্তিত্ব কেনেকৈ ৰক্ষা কৰিব লাগিব, সেই অস্তিত্বটো কেনেকৈ আমি সমভাৱে আগুৱাই যাব লাগিব ৰক্ষা কৰিবৰ কাৰণে, সেইটো পদক্ষেপটো আমি আজি ল'ব লগা হৈছে। কাউন্সিলৰ যিবিলাক অথৰিটি সেই অথৰিটিক সুধিব লাগিছিল। আমিতো নাজানো, আমি ডিমাণ্ড কৰিব লাগে, ডিমাণ্ড কৰি আছোঁ। আৰু আমাৰ ডিমাণ্ডটো ডেম'ক্ৰেটিক। ইয়াৰ অৰ্থ এইটো হ'ল যিটো এনক্ৰচমেণ্টৰ কথা কৈ আছে সেই এনক্ৰচমেণ্টটোতো PGR হয়। অকল এইটো PGR খেৰণিৰ PGR বুলি নহয়, বাকী কাৰ্বি আংলঙত যিমান PGR আছে সেই মাটিবিলাকতো এনক্ৰচমেণ্টবিলাকৰ পৰা মুক্ত কৰাব লাগিব। আমাৰ ডিমাণ্ডটো হ'ল সেইটো। কিন্তু আজি 1 বছৰ হ'লেই, 1 বছৰ হোৱাৰ পিছতো কাউন্সিলে একো পদক্ষেপ লোৱা দেখা নাই। ঠিক তেনেকৈ কংক্ৰিট লৈছে কি কিবা এটা হাই পাৱাৰ কমিটি গঠন কৰিছে আৰু তাৰ ঠাইত কি হৈছে চৰকাৰী গাঁওবুঢ়াবিলাকক বৰখাস্ত কৰিছে। চৰকাৰী গাঁওবুঢ়াবিলাকৰ কি দুখ আছে? দুখ নাই। ইয়াতে কোৱা হৈছে লেণ্ড বিলং টু দি অট'নমাছ কাউন্সিল, কিন্তু এই অনুপ্ৰৱেশকাৰীবিলাকৰ এনক্ৰচাৰবিলাকে তাত যে সোমাইছে, সেই সোমাওঁতেতো কাউন্সিল অথৰিটিটো গম পাব লাগিছিল। সিহঁতৰ বেলেগ আছে, তাত মণ্ডল আছে, তাত SK আছে, তাত আৰু বেলেগ হেৰি আছে। গতিকে এইবিলাকত এতিয়া যিটো দেখিছোঁ 1 বছৰে এভিকশ্যনৰ কাৰণে কাউন্সিলে ঠিক তেনেকৈ সন্তোষজনক পদক্ষেপ লোৱাটো আমাৰ দেখা নাই।
চবতেতো ৰাজনীতি থাকে, ৰাজনীতিটো থাকিবই লাগিব। ইলেকশ্যনৰ আগে আগে এই কামটো কৰিছে, ইলেকশ্যনৰ আগে আগে কামটো এইটো MP ইলেকশ্যনৰ আগে আগে এইটো ইছ্যুটো উঠাইছে। উঠোৱাৰ পিছত ইলেকশ্যন হৈ যোৱাৰ পিছত এতিয়া ঠাণ্ডা হৈ আছে। এতিয়া বোধ হয় এইটো কৰিব, আকৌ ইলেকশ্যন আহিলে এইটো কৰিব 2026ৰ আগে আগে। গতিকে এইটো ঠিক নহয়। যদি কৰিব লাগে ভালকৈ কৰিব লাগে। আৰু আমাৰ যুৱ চামৰ ডিমাণ্ডটো হ'ল যে যিমান PGR আছে, যিমান VGR আছে, সেইবোৰ এনক্ৰচাৰবিলাকৰ পৰা মুক্ত কৰিব লাগে।